ইমান ফুল প্ৰভাতে প্ৰভাতে। আজিৰ এই মহতি অনুষ্ঠানৰ মাননীয় সভাপতি মহোদয়, আজিৰ এই বিদায় সম্বৰ্ধনা সভাৰ উপস্থিত মোৰ বন্ধুবৰ জামাল আহমেদ সাহেব, অসম কবি চক্ৰৰ মাননীয় সম্পাদক, পত্ৰিকা সম্পাদক প্ৰমুখ্যে মঞ্চত উপবিষ্ট জিলাখনৰ এখন অন্যতম আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় শিক্ষাগুৰুসকল আৰু আজিৰ এই ৰাজহুৱা বিদায় সম্বৰ্ধনা সভাৰ শিৰোমণি এইখন বিদ্যালয়ৰ সুদীৰ্ঘকাল শিক্ষকতা কৰি যোৱা 31 ডিচেম্বৰ তাৰিখে চৰকাৰী নিয়ম মতে অৱসৰ গ্ৰহণ কৰা এগৰাকী বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট কবি, লেখক, এটি আদৰ্শীয় ব্যক্তিত্বৰ গৰাকী আলহাজ মুস্তাফা আহমেদ ডাঙৰীয়া আৰু আজিৰ এই সভাত উপস্থিত মাননীয় সাংবাদিক বন্ধুসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, মই আজিৰ এই সভাখনলৈ এক প্ৰকাৰ আহিব নোৱাৰা অৱস্থাত আছিলোঁ, কিন্তু মোৰ অতিকৈ প্ৰিয় অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞা ডাঙৰীয়া, তেখেতৰ কথা এৰাব নোৱাৰি মই আজি আন এখন সভা বাদ দি এখন সভালৈ আহিছোঁ। কিন্তু আহি পেলাই মোৰ মনত ভাৱ হৈছে যে মই আজি যদি এই সভাখনলৈ নাহিলোহেঁতেন, তেতিয়াহ'লে মোৰ জীৱনৰ এটা ডাঙৰ উৎসৱ, এটা ডাঙৰ অভিজ্ঞতাৰ পৰা মই বঞ্চিত হ'ব। অসমীয়া জাতিৰ এটা বদনাম আছে যে জাতিটোৱে মানুহক মৰাৰ পাছত, মানুহৰ মৃত্যুৰ পাছত চকু পানী টুকে, কিন্তু এজন মানুহে জীয়াই থকা অৱস্থাত সেই মানুহজনে সমাজ, শিক্ষা, সাহিত্য, সংস্কৃতিৰ দিশত যিখিনি নিৰলক্ষ্য আগবঢ়াই যায়, তাৰ কাৰণে এটা স্বীকৃতি বা এটা ধন্যবাদ দিবলৈ আজৰি নাপায় বা ইচ্ছা প্ৰকাশ নকৰে। এইটো অসমীয়া জাতিৰ এটা বদনাম। তোমালোকে, মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক, নতুন প্ৰজন্মক কৈছোঁ যে তোমালোকে যদি লক্ষ্য কৰা যে সুধাকান্ত ভূপেন হাজৰিকাৰ তোমালোকে মৃত্যু দেখিছা, সুধাকান্ত ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত যি অগণন লোকে তেওঁৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰি চকুলোটুকি শ্ৰদ্ধা নিবেদন কৰিলে, বা সুধাকান্তৰ মৃত্যুৰ পিছত তেখেতৰ জন্মদিন আৰু মৃত্যুদিন পালন কৰিবৰ কাৰণে যি উলহ মালহৰ ব্যৱস্থা কৰা হয়, কিন্তু সুধাকান্তৰ জীৱিত অৱস্থাত জাতিটোৱে তেওঁক সেইখিনি স্বীকৃতি দিয়া হ'লে হয়তো আমাৰ মৰমৰ ভূপেন দা আৰু কিছু বছৰ জীয়াই থাকিলে। ঠিক তেনেধৰণে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম তোমালোকক কোৱা হয়, পাঠ্যপুথিত দিয়া হয়, তোমালোকে অনুষ্ঠান পতা হয়, বিষ্ণু ৰাভা সংগীত তোমালোকে চৰ্চা কৰা, কিন্তু তোমালোকে শুনি আচৰিত হবা যে সেই বিষ্ণু ৰাভাক এইখন অসমত গৰু বন্ধাৰ ৰছীৰে বান্ধি পেলাই ৰাস্তাত চুচুৰাই লৈ যোৱা হৈছিল। এইখন অসমৰে অসমীয়া জাতিয়ে কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যুত শোক প্ৰকাশ কৰিবলৈ
গুৱাহাটীত মাত্ৰ 11জন লোকহে সমবেত হৈছিল। কিন্তু আজি মই ইয়ালৈ আহি মোৰ এই মনত যি দুখ, জাতিটোৰ কাৰণে মোৰ যি এটা ক্ষোভ, এই ক্ষোভখিনি তোমালোকে নতুন প্ৰজন্মই আঁতৰাই দিছা বুলি মই ভাবোঁ। তোমালোকৰ জীৱনত ছাৰ বাইদেউহঁতৰ বহুত শিক্ষা দিছে, কিন্তু আজি মই এষাৰ মোৰ অভিজ্ঞতাৰ পৰা কৈ যাওঁ যে তোমালোকে সদায় নিজৰ সহপাঠীয়ে হওক, নিজৰ জ্যেষ্ঠজনেই হওক, নিজৰ শিক্ষাগুৰুৱে হওক বা নিজৰ সমাজৰ কাম কৰা ব্যক্তিয়ে হওক, যিজনে ভাল কাম কৰিছে তেখেতক স্বীকৃতি দিয়াৰ কাৰণে, তেওঁক শ্ৰদ্ধা জনোৱাৰ কাৰণে, তেওঁক ধন্যবাদ জনোৱাৰ কাৰণে তোমালোকে পিঠদালি নকৰিবা। আনক সন্মান দিলে নিজে সন্মানিত হয়। আজি মই ভাবোঁ মুস্তাফা ছাৰক এই ছাত্ৰ ছাত্ৰীসকলে যি আন্তৰিকতাৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে, মোৰ দৃষ্টিত আজি এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল মোৰ দৃষ্টিত সন্মানিত হৈছে। আমাৰ ভাৰতীয় যি আধ্যাত্মিক পাঠ, তাত এষাৰ কথা আছে যে গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্मै শ্ৰী গুৰুৱে নমঃ। এইটো কথা কোৱাৰ হেতু অৰ্থ হ'ল যে গুৰু, যি শিক্ষাগুৰু, তেওঁ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ গোটেইকেইজনৰ এটা ৰূপ। গতিকে গুৰুক যদি সন্মান কৰা হয় তেতিয়াহ'লে তোমালোকে ওপৰৱালাক সাজদা কৰা হ'ব। ওপৰৱালা নেদেখাজনক প্ৰাৰ্থনা কৰাৰ যিটো পুণ্য পোৱা যায়, তেওঁ সেই ওপৰৱালাৰ এটি প্ৰতিৰূপ হিচাপে গুৰু হয়। পিতৃ মাতৃ বা তোমালোকৰ অন্যান্য দিশৰ পৰা তোমালোকে যিমানেই জ্ঞান নোপোৱা, তোমালোকৰ জ্ঞান চকু মুকলি কৰা ব্যক্তিগৰাকী হ'ল গুৰু, তোমালোকৰ শিক্ষাগুৰু। আৰু তেখেতসকলে যি কষ্টেৰে তোমালোকক জ্ঞান দান কৰিছে, বিদ্যা দান কৰিছে, তাৰ বিনিময়ত কোনো দক্ষিণা বা তাৰ কোনো ধৰণৰ দিব নোৱাৰি, মূল্য দিব নোৱাৰি। আজি তোমালোকে যিখিনি বস্তু দিছা, ই এটা নিমিত্ত, তাৰ মাজেদি তোমালোকে তেখেতৰ প্ৰতি থকা শ্ৰদ্ধা তোমালোকে প্ৰদৰ্শন কৰিছা। মই আজি যিখিনি ছাত্ৰ ছাত্ৰীসকলে ইয়াত তেখেতক সম্বৰ্ধনা জনাইছে, সম্বৰ্ধনা দি থকা অৱস্থাত শিক্ষাগুৰুগৰাকীক নানান উপহাৰ আগবঢ়াই থকা অৱস্থাত মই এটা কথা লক্ষ্য কৰিছিলোঁ, সেইটো হৈছে গুৰু শিষ্য মিলন, মণিকাঞ্চন মিলনৰ মুহূৰ্তত মুস্তাফা ছাৰৰ চকুত আৰু তোমালোকৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ চকু, সেমেকা চকুৰ মাজত জিলিকি থকা সেই মৰম, শ্ৰদ্ধা, পিতৃ আৰু সন্তানৰ যি আত্মীয়তা, সেই আত্মীয়তা মই লক্ষ্য কৰিছোঁ। মোৰ দৃষ্টিত তোমালোকে হিয়া উজাৰি ছাৰক বিদায় সম্বৰ্ধনা জনাইছা। তোমালোকৰ এই যিখিনি বিদায় সম্বৰ্ধনা জনাইছা, ইয়াৰ ভিতৰত মই উৎকৃষ্ট সম্বৰ্ধনা বুলি মনত ভাবিছোঁ, হয়তো মোৰ লগত উপস্থিতসকলৰ মন নিমিলিব পাৰে। সকলোতকৈ উৎকৃষ্ট সম্বৰ্ধনা মই মনতে ভাবিছোঁ, ছাত্ৰ চিৰাজুল ইছলামে ছাৰৰ এখন ছবি আঁকি পেলাই দিয়া উপহাৰ। তাৰ মানে সেই ছাত্ৰগৰাকীৰ অন্তৰৰ ভিতৰত মুস্তাফা ছাৰৰ শিক্ষক গুৰুৰ যিটো প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি তাৰ বুকুত বান্ধি গৈছে। মোৰ দৃষ্টিত এইটো আটাইতকৈ উৎকৃষ্ট উপহাৰ বা এজন শিক্ষাগুৰুৰ প্ৰতি দিয়া প্ৰতিদান।
হয়তো মোৰ লগত আপোনাৰ সময় নিমিলিব পাৰে মই এগৰাকী অতিথি হিচাপে মই ইয়াত উপস্থিত থাকি মোৰ দৃষ্টিত যিখিনি কথা আহিছে মই সেইখিনি কৈছোঁ ছাৰ আপোনাক মই ভালকৈ জানো আপোনাৰ ব্যক্তিত্বত মই সদায় শ্ৰদ্ধা জনাই আহিছোঁ আপোনাক মই যেতিয়াই পাইছোঁ তেতিয়াই মই আগবাঢ়ি গৈ আপোনাক সন্মান জনাইছোঁ আপোনাৰ ব্যক্তিত্ব আপোনাৰ কাব্য প্ৰতিভা আৰু ভাষা জননীৰ কাৰণে আপুনি নীৰৱে যিখিনি এই পিছপৰা অঞ্চলত সুদীৰ্ঘকাল সেৱা আগবঢ়ালে তাক মই নমন কৰিছোঁ মই আপোনাক কৰপতে প্ৰণাম কৰিছোঁ আৰু আজি মোক পৰিচয় কৰি দিয়া হৈছে অসম সাহিত্য সভাৰ হোজাই জিলাৰ সম্পাদক হিচাপে অসম সাহিত্য সভাৰ যি উদ্দেশ্য আৰু লক্ষ্য এই উদ্দেশ্য আৰু লক্ষ্য অসম সাহিত্য সভাই অকলে সাধন কৰাৰ পথত আগবাঢ়ি যোৱা নাই এই উদ্দেশ্য আৰু লক্ষ্য সাধনৰ দিশত মুস্তাফা ছাৰৰ নিচিনা ব্যক্তিয়ে এনেকুৱা অঞ্চলত নিৰলসভাৱে কাম কৰি গৈছে এইসকল আমাৰ সদায় শ্ৰদ্ধেয় আৰু বৰেণ্য ব্যক্তি ছাৰ আপুনি সুদীৰ্ঘকাল জ্ঞানৰ পোহৰ বিলালে হয়তো আপুনি বেলেগ কিবা চাকৰি কৰিব পাৰিলেহেঁতেন আপোনাৰ সেই শিক্ষাগত অৰ্হতা দি কিন্তু আপুনি জীৱনত ধনী মানুহ হোৱাৰ আশা বাদ দি কেৱল ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পোহৰ বিলোৱাৰ কামতে জীৱনটো পাঠ কৰিলে আপোনাৰ নিয়মানুবৰ্তিতা আপোনাৰ আপোচবিহীন ব্যক্তিত্ব এই নতুন প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ হওক মই আশা কৰিছোঁ যে আজি মুস্তাফা ছাৰক এইখন বিদ্যালয়ে যেনেধৰণে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা পাতিলে এনেকুৱা এখন বিদায় সম্বৰ্ধনা আমি দেখা নাই কিন্তু আজি এই উপস্থিত নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলক মই এটা কথা কৈছোঁ তোমালোকে আজি সংকল্পবদ্ধ হোৱা যে তোমালোকেও জীৱনত যাতে ছাৰৰ দৰে স্বীকৃতি পাবলৈ সন্মান পাবলৈ সক্ষম হয় আৰু সেইটোৱেই হ'ব ছাৰৰ দৰে যিসকল শিক্ষাগুৰুৱে ওৰেইটো জীৱন তোমালোকৰ কাৰণে তোমালোকক শিক্ষা দিয়াৰ কাৰণে জীৱনটো শেষ কৰিছে সেইসকলৰ প্ৰতি আচল গুৰু দক্ষিণা মই এই নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় অধ্যক্ষ আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীক আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এটা আদৰ্শ এটা পৰম্পৰা সৃষ্টি কৰিছে সেইটো হৈছে যে উপযুক্ত ব্যক্তিক উপযুক্তভাৱে স্বীকৃতি বা সন্মান প্ৰদৰ্শন কৰা এই পৰম্পৰা কিন্তু আমাৰ সমাজত নাইকিয়া হৈছে চৰম ভোগবাদী আৰু ব্যক্তিকেন্দ্ৰিক হৈ পৰিছোঁ আমি শিক্ষিত চাম আমি একমাত্ৰ এনেকুৱা বহুত আমি শিক্ষক দেখিছোঁ বা অন্যান্য চাকৰিয়াল দেখিছোঁ তেওঁলোকে জীৱনটো কেৱল কিমান টকা দৰমহা হৈছে আৰু কিমান টকা দৰমহা বাঢ়িব কেতিয়া দৰমহা হ'ব সেইটো কামতে সেইটো চিন্তাতে পাৰ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়াটো এটা সাধাৰণ তেওঁলোকৰ নিয়মানুবৰ্তিতা বুলি পাৰ কৰি দিয়ে কিন্তু মুস্তাফা ছাৰে দেখুৱাই দিলে যে বিদ্যা দান কৰাৰ ক্ষেত্ৰত যিখিনি কঠোৰ তপস্যা কৰিব লাগে সেই তপস্যা কেনেকৈ কৰি সফল হ'ব পাৰি সেইটো ছাৰে দেখাই দিয়ে গতিকে মই ইয়ালৈ আহি পুনৰবাৰ কৈছোঁ মই আজি এই অনুষ্ঠানটোলৈ আহি অতিকৈ ধন্য হৈছোঁ মই নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখে শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ আমন্ত্ৰণ জনাই অনাৰ বাবে আৰু ছাৰ আপোনাক শেষ এটা আমি আবেদন জনাইছোঁ যে এগৰাকী অন্যান্য চাকৰিয়াল হ'লে তেওঁৰ চাকৰি অৱসৰ ল'লে শেষ তাৰ পিছদিনাখনৰ পৰা তেওঁ কোনো চিনি নাপায় মোৰ নিজৰ জীৱন ক্ষেত্ৰতে মই কৈছোঁ
যে 2019 চনৰ 31 জানুৱাৰী তাৰিখে মই অৱসৰ ল'লোঁ, তাৰ পিছদিনাখনৰ পৰা মোক কোনো মানুহে চিনি নাপায়। কিন্তু এগৰাকী শিক্ষক তেওঁ চাকৰিত থাকক বা নাথাকক, তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান আজীৱন থাকিব। সেই শিক্ষাগুৰুগৰাকীক সেই ছাত্ৰ ছাত্ৰীসকলে আজীৱন গুৰু হিচাপে মানি চলিব। সমাজেও তেখেতক সদায় এগৰাকী শিক্ষক, এগৰাকী শিক্ষাগুৰু হিচাপে সন্মান যাচি যাব।